লাহে লাহে দিনবোৰ গৈ থাকিব। মানুহ সলনি হ'ব, পৰিস্থিতি সলনি হ'ব, পৃথিৱীও সলনি হ'ব। কিন্তু কিছুমান স্মৃতি কেতিয়াও হেৰাই নাযায়। সেই স্মৃতিবোৰ হৃদয়ৰ এটা গোপন কোণত ৰৈ যায়। আৰু তেনেকুৱা এটা স্মৃতিয়ে মোক ৰিঙিয়াই মাতিলে আৰু ময়ো গুচি আহিলোঁ। এইখনেই আছিল মই পঢ়া স্কুলখন। আজিও স্কুলৰ কাষেৰে পাৰ হৈ যাওঁতে স্কুলখনে হাত জোকাৰি কয়, আহ অলপ পঢ়, বন্ধু বান্ধৱীৰ লগত অলপ খেল। স্কুলৰ সেই দিনবোৰ সঁচাকৈ বৰ মধুৰ আছিল। আকৌ যদি ঘূৰাই পালোঁ হয় স্কুলৰ সেই মধুৰ দিনবোৰ, আকৌ যদি উভতি যাব পাৰিলোঁ হয় ল'ৰালিৰ সেই দিনবোৰলৈ। তেতিয়া কোনো নেট নাছিল, তথাপিও আনন্দৰ কোনো অভাৱ হোৱা নাছিল। মন গ'লে চাব পৰাকৈ স্কুলৰ লগৰীয়াৰ লগত উঠা একপি ফটোও নাই। কিন্তু স্কুলৰ সেই দিনবোৰ, সেই স্মৃতিবোৰ এতিয়াও মনৰ মাজত সজীৱ হৈ আছে। এতিয়া কিন্তু স্কুলখন বহুত সলনি হ'ল। বিদায় শব্দটো শুনিবলৈ যিমান সৰল, কিন্তু ইয়াৰ গভীৰতা সিমানে বিশাল। যিদিনা আমি স্কুলৰ পৰা বিদায় লৈছিলোঁ, আমি খুব কান্দিছিলোঁ। বুকুখন যেন হেঁচা মাৰি ধৰিছিল। কিন্তু এয়াই প্ৰকৃতিৰ নিয়ম। কেনেবাকৈ সময়বোৰ ৰখাই দিব পৰাহেঁতেন।